Hi everyone. বিয়াৰ পিছত ছোৱালী এজনীক দেখিবলৈ বহুত ধুনীয়া হৈ উঠে। যিসকল ছোৱালীক বিয়াৰ আগত দেখিবলৈ হিমান ধুনীয়া নাছিল, সেইসকল ছোৱালীকো বিয়াৰ পিছত দেখিবলৈ বহুত বেছি ধুনীয়া হৈ পৰে। ছোৱালীসকলৰ বিয়াৰ পিছত এক বিশেষ পৰিৱৰ্তন আহি যায়। গাৰ ছাল কোমল, মসৃণ আৰু উজ্জ্বল হ'বলৈ ধৰে। কঁকালৰ তলৰ অংশ ডাঙৰ হ'বলৈ ধৰে, লগতে বুকুৰ আকাৰ আকৰ্ষণীয় হ'বলৈ ধৰে আৰু দেহৰ গঠন মানে ফিগাৰটো সুন্দৰ হ'বলৈ ধৰে। মুঠৰ ওপৰত বিয়াৰ পিছত মহিলাসকলৰ এই পৰিৱৰ্তনসমূহ সকলোৱে লক্ষ্য কৰে। এজনী ছোৱালীৰ প্ৰথম দৈহিক পৰিৱৰ্তন হ'বলৈ ধৰে যেতিয়া ছোৱালীজনীৰ মেনষ্ট্ৰুৱেল চাইকেল হ'বলৈ আৰম্ভ হয় তেতিয়া, আৰু দ্বিতীয়টো পৰিৱৰ্তন হয় বিয়াৰ পিছত। বিয়াৰ পিছত মহিলাসকলৰ বাহিৰা পৰিৱৰ্তনসমূহ অহাৰ উপৰিও ভিতৰুৱা বহুতো পৰিৱৰ্তন আহে, যেনে মাহেকীয়া নিয়মীয়া নোহোৱা, প্ৰাইভেট পাৰ্টছসমূহৰ আকাৰ বা আকৃতি চেঞ্জ হোৱা ইত্যাদি। আহকচোন আজি আমি জানিবলৈ চেষ্টা কৰোঁ যে বিয়াৰ পিছত মহিলাসকলক দেখিবলৈ কিয় বহুত বেছি ধুনীয়া দেখি বা বিয়াৰ পিছত মহিলাসকলৰ কি কি শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন আহে। হয়, সকলো কথা আজি আলোচনা কৰিম A to Z, গতিকে কাৰণসমূহ জানিবলৈ ভিডিঅ'টিৰ মাজতে স্কিপ নকৰি শেষলৈকে চাই থাকিব। চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। যদি ফেচবুকত চাই আছে পেজটি ফ'ল' কৰিব, লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বিয়াৰ পিছত ছোৱালী এজনীয়ে নতুন এখন ঘৰ পায়। ফেমিলি মেম্বাৰবোৰ নতুন হয়, নতুন সম্পৰ্ক গঢ় লৈ উঠে, নতুন নতুন আলহীৰ লগত সম্পৰ্ক হয়, নীতি নিয়মসমূহ নতুন হয় আৰু নতুন নতুন দায়িত্ব আহি পৰে। সেয়েহে মেণ্টেল পৰিৱৰ্তন আহে। লগতে ছোৱালী এজনীৰ বিয়াৰ পিছত বহুতো শাৰীৰিক পৰিৱৰ্তন আহে। মানে ক'ব বিচাৰিছোঁ, যেতিয়া ছোৱালী এজনীৰ পুৰুষৰ লগত শাৰীৰিক সম্বন্ধ হয় তেতিয়া। আজিকালি বহুতো ডেকা ল'ৰা ছোৱালীৰ বিয়াৰ আগতেই শাৰীৰিক সম্বন্ধ হ'বলৈ ধৰিছে, যাৰ ফলত কিছুমান ছোৱালীৰ বিয়াৰ পিছত আহিবলগীয়া পৰিৱৰ্তন বিয়াৰ আগতে আহিবলৈ ধৰিছে। এই সকলোবোৰ হয় প্ৰধানতঃ অক্সিটচিন, চেৰ'টনিন, ডপামাইন আৰু এণ্ডৰফিনছ নামৰ হৰম'নসমূহৰ বাবে। যেতিয়া ফিমেল এজনীয়ে মেল পাৰ্টনাৰ এজনৰ লগত শাৰীৰিক সম্পৰ্ক কৰে আৰু চৰম সুখ অনুভৱ কৰে, তেতিয়া এই হৰম'নকেইটা নিঃসৰণ হয়, যাক হেপী হৰম'নছ বুলি কোৱা হয়, যিয়ে ফিমেলসকলক ফিজিকেলি, মেণ্টেলি বা ইম'চনেলি প্ৰভাৱ পেলায়। 1 নম্বৰ অক্সিটচিন। এই হৰম'নটিক লাভ হৰম'ন বুলিও কোৱা হয়। এই হৰম'নটি তেতিয়া নিঃসৰণ হয় যেতিয়া ফিমেলজনীয়ে চৰম সুখ অনুভৱ কৰে, মানে মহিলাজনীৰ ৰস বাহিৰ হয়। অক্সিটচিনে সম্বন্ধ গঢ়াত সহায় কৰে। ইয়ে পুৰুষ আৰু মহিলাৰ মাজত আকৰ্ষণ অনাত সহায় কৰা হেতুকে চুমা খোৱা, আলিংগন কৰা বা দৈহিক সম্পৰ্ক কৰিবলৈ ইচ্ছা যোগাই তোলে। এই হৰম'নটিয়ে বিশেষকৈ সন্তান জন্ম দিয়াত সহায় কৰে। যেতিয়া এই হৰম'নটি ৰিলিজ হয় তেতিয়া মন ভাল লাগে, মনত ফূৰ্তি ভাৱ আহে, দেহত তেজৰ চলাচল ভাল হয়, ছাল উজ্জ্বল কোমল তথা ধুনীয়া হয়। 2 নম্বৰটো হৈছে চেৰ'টনিন। মহিলাসকলে পুৰুষৰ লগত ছেক্স কৰাৰ সময়ত চেৰ'টনিন ৰিলিজ হয়। এই হৰম'নটিয়ে মন ভাল কৰি ৰাখে, লগতে এই হৰম'নটিৰ কাৰণে হজম শক্তি ভাল হয়, ভোক লাগে, স্মৃতিশক্তি ভাল হয়, ভাগৰ লাগে আৰু টোপনি ভাল হয়। ফলত মহিলাসকলৰ শাৰীৰিক আৰু মানসিক দুয়োটা বস্তুৱেই উন্নতি হ'বলৈ ধৰে। চমুকৈ ক'বলৈ হ'লে যেতিয়া শাৰীৰিক সম্পৰ্ক কৰাৰ সময়ত চৰম সুখ অনুভৱ হ'ব তেতিয়া অক্সিটচিন ৰিলিজ হ'ব, আৰু যেতিয়া শাৰীৰিক সম্পৰ্ক কৰিব কিন্তু চৰম সুখ অনুভৱ হোৱা নাই তেতিয়াও চেৰ'টনিন ৰিলিজ হ'ব। অক্সিটচিন আৰু চেৰ'টনিনৰ বাহিৰেও আৰু 2টা হৰম'ন আছে, ডপামাইন আৰু এণ্ডৰফিনছ, যি 2টা হৰম'নেও মহিলাসকলৰ বিয়াৰ পিছত অহা পৰিৱৰ্তনৰ কাৰক হিচাপে কাম কৰে। যেতিয়া মহিলা এগৰাকী শাৰীৰিক সম্পৰ্ক কৰিবলৈ পুৰুষৰ ওচৰ চাপে তেতিয়া হাৰ্ট ৰেট বাঢ়িবলৈ ধৰে আৰু তেজৰ পালছ খৰ হ'বলৈ ধৰে। সেয়েহে শৰীৰটোত অধিক অক্সিজেনৰ প্ৰয়োজন হয়, ফলত উশাহ নিশাহ খৰ হ'বলৈ ধৰে। দেহত যথেষ্ট অক্সিজেন পোৱাৰ বাবে তেজৰ সঞ্চালন ভাল হয়, লগতে তেজৰ কণিকাসমূহ বেছিকৈ এক্টিভ হ'বলৈ ধৰে, যাৰ ফলত গাৰ ছাল ৰঙা, উজ্জ্বল আৰু সুন্দৰ হৈ পৰে। সেয়েহে মহিলাসকলক আগতকৈ দেখিবলৈ ধুনীয়া লাগে। ছেক্স কৰাৰ সময়ত মহিলাৰ প্ৰাইভেট পাৰ্টছসমূহত তেজৰ সঞ্চালন বেছি হ'বলৈ ধৰে। স্তনৰ এৰিয়াত তেজ অধিক জমা হ'বলৈ ধৰে। স্তন ডাঙৰ আৰু টান হৈ পৰে, লগতে গুপ্তাংগতো তেজৰ পৰিমাণ বৃদ্ধি পায়। গুপ্তাংগৰ ৰং সলনি হৈ পৰে আৰু নৰ্মেল ছাইজতকৈ কিছু ফুলি উঠে। মুঠতে শাৰীৰিক সম্পৰ্ক কৰাৰ সময়ত প্ৰাকৃতিকভাৱে মহিলাৰ প্ৰাইভেট পাৰ্টছসমূহৰ পৰিৱৰ্তন আহি যায়, যিয়ে মহিলাসকলক অধিক আকৰ্ষণীয় কৰি তোলে। প্ৰকৃতিৰো কি লীলা যে সংগম কৰিবলৈ ইচ্ছা গ'লে মহিলাৰ স্তন ডাঙৰ হৈ উঠে।
সেন্সেশন বাঢ়ি অহাৰ লগে লগে গুপ্তাংগ ফুলি উঠে আৰু নিজে নিজে বিজুলা হৈ পৰে গাৰ ৰং সলনি হ'বলৈ ধৰে যাতে পুৰুষসকল মহিলাজনীৰ প্ৰতি আকৰ্ষিত হয় মহিলাসকলৰ দৈহিক পৰিৱৰ্তন অহাৰ আন এটা কাৰণ হৈছে বিয়াৰ পিছত মহিলাসকলে ঘৰৰ কামসমূহ কৰিব লগা হয় লগতে নিয়মীয়াকৈ সেক্স কৰাৰ ফলত ই এটা এক্সাৰসাইজৰ নিচিনা হয় যাৰ বাবে তেজ চলাচল ভাল হয় আৰু শৰীৰৰ মাংসপেশীসমূহৰো এক্সাৰসাইজ হৈ থাকে ফলত শৰীৰৰ অংগবোৰ বিকাশ আৰু পৰিৱৰ্তন হ'বলৈ ধৰে বাহ সৃষ্টিকৰ্তা আপুনি মহিলাসকলক বা নাৰীসকলক বেলেগভাৱে সৃষ্টি কৰিছে যেতিয়া শাৰীৰিক সম্পৰ্ক কৰিবলৈ বিচাৰে বুকুৰ সাইজ ডাঙৰ হ'বলৈ ধৰে তাত থকা গাখীৰ সৃষ্টি কৰা টিস্যুসমূহ ডেভেলপ হ'বলৈ ধৰে যাতে সন্তান জন্ম হ'লে খাদ্য প্ৰস্তুত হয় সম্বন্ধ কৰাৰ পিছত টপিনা বহল আৰু ডাঙৰ হ'বলৈ ধৰে যাতে কঁকাল বা পিছফালটো ওখ হ'লে সন্তান জন্ম দিবলৈ সুবিধা হয় লগতে সেক্স কৰাৰ পিছত মহিলাসকল দেখিবলৈ আগতকৈ বেছি ধুনীয়া হৈ পৰে যাৰ বাবে পুৰুষসকল মহিলাসকলৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰে যাতে প্ৰজননত বা সন্তান জন্ম দিয়াত সুবিধা হয় আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আজিলৈ এৰিছোঁ থেংক ইউ গুড বাই